বহু আশা ভৰসাৰ অন্তত অশেষ প্ৰমিছৰ শেষত জয়যুক্ততাৰ মুকুট অৱশেষত লৈয়েই পেলালে ন মামা। সকলক দেখিছে হাতত ফাইল মূৰত টেনচন লৈ ৰ'দে ৰ'দে ঘূৰি ফুৰিছে, কাৰণ ঘৰখনৰ দায়িত্বৰ বজাৰ পিছত হাতত টকাৰ দৰকাৰ হৈছে। ঘৰখন চলাব লাগে, দেউতাকেও হৈ আহিছে বুঢ়া, ডিগ্ৰীখিনি লৈ কেৱল চিন্তা কৰিয়াই ফুৰিছে, লগত এটাই মাথো আশা, আপোনাৰ শুভ চকু সেই সকলৰ ওপৰত পৰিব। সেইফালে দেখিছে ঘৰখনৰ সকলো উটুৱাই নিলে, মানুহৰ কান্দোনৰ ৰোল চাৰিওফালে, কাৰণ প্ৰচণ্ড বানে যে সকলো মহতিয়াই নিলে। আৰু এতিয়া ভৰসা কেৱল আপোনাৰ ওপৰত। আপুনিয়েই পাৰিব বানপানীৰ সমস্যা হ্ৰাস কৰিব। সেইজন অৱসৰপ্ৰাপ্ত হাইস্কুলৰ মাষ্টৰ হাতত মনাটো লৈ বজাৰলৈ গৈ ঘূৰি আহিছে খালী হাতে, কাৰণ সদায় খাবলৈ সেই ৯০ টকীয়া দাইল যে পেঞ্চনৰ টকাৰে কিনিব নোৱাৰে। সৌতো পৰিয়াল দেখিছে ল'ৰাটোৱে কৈ আছে আলু ভাজি খাম, কিন্তু ঠেলা চলোৱা বাপেকে ২০০ টকীয়া তেল কিনিবলৈ যে সাহসী হোৱা নাই। সেয়া দেউতাকৰ বেমাৰে কোঙা কৰা ছোৱালীজনী ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নিবলৈ হাতত যে টকা মাথো কেইটামানহে আছে। চকুত পানী লৈ চৰকাৰী চিকিৎসালয়খনৰ বিচনাখনৰ কাষত ৰৈ আছে নিৰুপায় হৈ, কাৰণ দেউতাক হেনো তাত সুস্থ হোৱা অসম্ভৱ। তথাপি ভোটদান কৰিছে, কাৰণ ভৰসা মাত্ৰ আপুনি। আপুনি পাৰিব চিকিৎসা ক্ষেত্ৰত উন্নতি কৰাব। তাইৰ দেউতাক ভাল নহ'লেও আন 10জনৰ তেনে হ'ব নিদিব বুলি আপোনাক বিশ্বাস কৰিছে। পাৰিবনে মামা আপুনি সেই ভৰসাখিনি ৰাখিব? পাৰিবনে আপুনি সেইসকলৰ চকু পানীখিনি মুচিব? নে পৰি ৰ'ব আশাবোৰ সকলোৰে? নে হৰুৱাই দিব জীৱন যুদ্ধত সেইসকলক? প্ৰশ্ন সেয়াই, কিন্তু উত্তৰ মাথো এটাই, অলপ বিশ্বাস আপোনাৰ ওপৰত হেমন্ত মামা।